বেক টু মাই চেনেল আৰু মই ৰশ্মি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালেই আছে। এতিয়া সময় হৈছে ৰাতিপুৱা প্ৰায় 9টামান। ভাবিলোঁ এতিয়াৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে। আৰু মই এতিয়া বনাবলৈ লৈছোঁ ঢেকীয়াৰ পকৰি। আচলতে আজি ৰাতিপুৱাই মোৰ বহুত ক্ৰিস্পি টাইপ বস্তু এটা খাবলৈ মন গৈছে আৰু সেইটো কাৰণে ভাবিলোঁ মই বেচন দি পেলাই পকৰিকে বনাওঁ ঢেকীয়াৰ সৈতে। আৰু ই বহুত ভাল লাগে খাবলৈ আৰু বহুত ইজিও হয়। আৰু চাই থাকক আপোনালোকে মই কেনেদৰেনো বনাওঁ, চাওক। খাই মেলি আজৰি হৈ আহিলোঁ। আপোনালোকে দেখিছেনে মই কিমান ধুনীয়া পকৰি বনাইছোঁ। আৰু এতিয়া মই আহি আছোঁ এটা ইনভেষ্টিগেশ্যন কৰিবলৈ। আৰু ইনভেষ্টিগেশ্যনটো হৈছে আমাৰ ঘৰত এজোপা ক'লা জামু আছিলে আৰু জামুজোপা লাগিছে, তাকে মই চাবলৈ আহিছোঁ। কিন্তু মই দেখাগৈ নাই মানে এতিয়ালৈকে, কৈ থকাহে শুনিছোঁ জামু লাগিছে বুলি। সেইটো কাৰণে চাবলৈ আহিলোঁ আৰু আপোনালোককো দেখুৱাম, চাই থাকিব জামু। আৰু আহি পাই দেখিলোঁ এইজোপাই হৈছে সেইজোপা বিখ্যাত জামুজোপা। এয়া পাৰি আছে পাছফালে। এয়া দেখিবলৈ পাইছে আপোনালোকে আমাৰ ঘৰত লাগি থকা ক'লা জামু, ক'লা আঙুৰ বুলি ক'ব। আৰু এয়া ক'লা টিকটিকীয়া জামু। কোনে কোনে ভাল পায় তলত কমেণ্ট কৰি জনাব। বতৰৰ ফল মানুহে বতৰত খাব লাগে, কাৰণ এইটো ছিজনত লাগিছে। অলপ দিনৰ পাছততো নাথাকে, ক'ৰ পৰা খাব মানে। সেইকাৰণে বতৰৰ ফল বতৰত খাব লাগে। এইফালে লাগি আছে নাৰিকল। বতৰৰ ফল বতৰত খাব লাগে। আৰু জামু খালোঁ মেলিলোঁ। এতিয়া বহুত বতাহ মাৰিছে আজি। যাওঁ এতিয়া গা ধুওঁগৈ, বহুত সময় হ'ল আজি। এতিয়া প্ৰায় 1টা বাজিব হ'ল আৰু বতাহ মাৰি আছে আজি। পাৰিব পাছত এতিয়া যাওঁ গা ধুই লগে, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান। আৰু গা পা ধুই মেলি মই আজৰি হৈ আহিছোঁ আৰু এতিয়া সময় হৈছে 2টা। আচলতে মানুহে মোক এতিয়া গা ধুই আহিছোঁ বুলি ক'লে চটকাই থাকোঁ। 2টা বজাতনো কোনোবাই গা ধুই, আচলতে বতৰটো বেয়া কৰিলে, সেইটো কাৰণে দেৰি হৈ গ'লগৈ। আৰু এতিয়া গা পা ধুই মেলি আহিছোঁ। মূৰটো অলপ বিষ হৈ আছিলে, সেইকাৰণে মূৰ চুৰো ধুই দিছোঁ। তেল লাগি আছে যে, সেইটো কাৰণে মূৰ চুৰ ধুই মেলি দিছোঁ। এতিয়া অলপ ভাল লাগিছে বাৰু। এতিয়া ভাত খাই আহিলোঁ, তাৰপিছত আপোনালোকক
হৈছে আবেলি, মানে এতিয়া ইভিনিং টাইম 6 PM মান হৈছে চাগে এতিয়া, আৰু মই যাবলৈ ওলাইছোঁ ইভিনিং ৱাক কৰিবলৈ। আৰু এইবাৰ চাওক ইণ্টাৰেষ্টিং কথা এটা হৈছে, মোৰ মানে ওলাই যে যাওঁ সেইটো টাইমত মানে মোক খাবলৈ মানে কিবা এটা বস্তু দৰকাৰ হয়, আৰু সেইটো কাৰণে চিপছৰ পেকেট কুৰকুৰি কিবা এটা থাকেই। আৰু আজি মই লৈছোঁ তেৰে মেৰে, আৰু ব'লক তেতিয়াহ'লে যাওঁ দেৰি নকৰি। আজি মোৰ কাপোৰৰ লগত মাস্কৰ কালাৰ একদম পূৰা মিলি গৈছেগৈ। কি পৰিলে ইভিনিং ৱাক কৰিবলৈ আহোঁতে আমাৰ এতিয়া সময় হৈছে ব্ৰেক টাইম। আৰু আজি আমাৰ ব্ৰেকত আছে বিংগো তেৰে মেৰে, খাই যোৱা মজা লৈ যোৱা নোৱা। তো আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো মানে ইমানেই শেষ কৰোঁ বুলি ভাবিছোঁ, বেছি দীঘল হৈ গ'লে চায়ো আপোনালোকে বৰ পাৰে নহয় জানো। যাওঁ এতিয়া কিবাকিবি কৰোঁগৈ মানে মই এতিয়া অনলাইনত বস্তু কেইটামান অৰ্ডাৰ দিম বুলি ভাবিছোঁ। আৰু মই ফাইনেলি ডিচাইড কৰিছোঁ যে মই মামা আৰ্থৰ প্ৰডাক্ট কিছুমান অৰ্ডাৰ দিম বুলি। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তো তেনেহ'লে পাছত লগ পাম। অ'কে, বাই বাই, টেক কেয়াৰ।